নমস্কাৰ, আশা কৰোঁ সকলো ভালে আছে। মোৰো বৰ্তমান ভালেই। আপোনালোকলৈ আৰু এটা ভিডিঅ' লৈ আহিছোঁ। পিছে ভিডিঅ'টি পূজাৰ সময়ৰ আছিলে, কিন্তু কিছু অসুবিধাৰ বাবে মই ভিডিঅ'টি সময়মতে আপলোড দিব নোৱাৰিলোঁ। তাৰ বাবে মই বহুত দুখিত। পূজাৰ সময়ত কিছুমান কাপোৰ অৰ্ডাৰো কাম কৰিছিলোঁ। তাৰপিছতে আৰু পূজা বিহু বুলি পাৰ হ'ল। তাৰপিছতে আকৌ হৈ গ'ল মোৰ জ্বৰ। অকস্মাত বেয়া 4-5 দিন বিচনাতে পৰি থাকিব লগা হ'ল। যদিও ভাবিলোঁ স্মৃতি হিচাপে ভিডিঅ'টি মই সাঁচি ৰাখোঁ, সেয়ে আপলোড কৰিলোঁ। এয়া হৈছে আমাৰ গাঁৱৰ পূজা মণ্ডপ, আৰু এই পূজাখন মই 4ৰ্থ শ্ৰেণীত থকাৰ পৰাই দেখি আহিছোঁ, আৰু ক্লাছ 9 মানৰ পৰাই মই ইয়াৰ লগত জড়িত হৈ আছোঁ। পূজা বুলি মই অষ্টমীৰ দিনাহে ঘৰৰ পৰা ওলাই যাব পাৰিছিলোঁ। আহিয়ে দেখিলোঁ বৌহঁতে দোকান দিছিলে, আৰু আমাৰ ভতিজাকেইটাই এয়া পিষ্টল ফুটাই আছিলে। আৰু এই পিষ্টল ভাগ আমি যেতিয়া সৰু আছিলোঁ তেতিয়া ফুটাইছিলোঁ। বহু বছৰ দেখাই নাছিলোঁ। আজিকালিতো মেগজিনহে ওলাল। আৰু এইফালে বৌয়ে পুৰা দোকানদাৰী কৰি আছে। তাৰ পৰা আহি আকৌ আমি ভাইটিক লৈ পেলাই অলপ ওলাই গ'লোঁ। যিহেতু ভাইটিয়ে বছৰত এবাৰেই বাহিৰলৈ ওলাই যোৱা হয়, তাক তেনেকৈ আগৰ দৰে পূজা চাবলৈ নিব নোৱাৰোঁ। সি এতিয়া ডাঙৰো হৈ আহিল, আৰু অলপ কষ্টও হয় আমাৰ। সেয়ে গাড়ীৰ ভিতৰৰ পৰাই বাহিৰে পূজা দেখুৱাই আনো। দোকান বজাৰ আৰু প্ৰতিমা যেনে তেনে ৰাস্তাৰ পৰা যদি দেখা পায় তেন্তে দেখুৱাওঁ। পিছে পূজা চাবলৈ যাবলৈ পাই খুব আনন্দ। তাৰ চাওকচোন তাৰ হাঁহিটো। এনেকৈয়ে আমি আহি পূজা পালোহি। আৰু এয়া হৈছে আমাৰ বামুণীৰ ওচৰৰে তপজুৰি চাহ বাগিচাৰ পূজা মন্দিৰ। আৰু ইয়াত এনেকৈয়ে চালোঁ, আৰু ইয়াত প্ৰায় চাহ বাগিচাৰ মানুহসকল থাকে। আৰু সেয়া তাৰ পৰা আমি ওলাই আহি পালোহি বামুণী। আপোনাৰ ইয়াতে সেই ভতিজা এজন আহিল। সি একদম গাড়ী এখন নোপোৱাৰ কাৰণে পেহীয়েকৰ বাবে খাই মাৰিছে, আৰু যি কান্দন, ৰাস্তাতে বাগৰি কান্দিছে। চাওকচোন, মই পূজাতকৈ বেছি, দোকান বজাৰতকৈ বেছি তাৰ ওপৰতহে ইণ্টাৰেষ্টেড। চাওকচোন। এয়া বামুণীৰ পূজা মন্দিৰৰ প্ৰতিমা, মাৰ্বলৰ প্ৰতিমা এয়া। তাৰপিছতে আমি চাৰিওফালৰ পৰিৱেশ দেখালোঁ, আৰু ইয়াতে নাম হৈ আছিলে, নাম পৰিৱেশন কৰিছিলে অষ্টমীৰ দিনা। পিছতে যিহেতু বামুণজনকো চিনি পাওঁ, অৰ্থাৎ পণ্ডিতজী, তেওঁৰ লগতো মাত বোল কৰিলোঁ। তেওঁ বহুত সৰু ল'ৰা। তাৰ পৰা আমি ওলাই আহিলোঁ। আহি পেলাই ঘৰ পালোহি। ঘৰ পোৱাৰ পিছতে এয়া আমাৰ ডগীটো মৰমৰ। ক'ৰবাৰ পৰা আহি পালে সি খুব ফূৰ্তিত একদম জঁপিয়াই আহি কোচত উঠেহি, আগে পিছে ঘূৰিয়ে থাকে। তাৰপিছতে এয়া আমি আহি পালোহি আমাৰ গাঁৱৰ পূজা মন্দিৰলৈ। ৰাতিৰ অনুষ্ঠান, নাম পৰিৱেশন হৈছিল। ব্ৰহ্মপুৰৰ নামতি দল। ইয়াত মোৰ লগৰ ছোৱালী এজনী আৰু ভণ্টি এগৰাকীও আহিছিলে। তেওঁলোককো লগ পালোঁ, খুব ভাল লাগিল। তেওঁলোকৰ নাম শুনকচোন, বহুত সুন্দৰ গাইছে, কিন্তু বহুত ধুনীয়া মাত, বহুত সুন্দৰ কণ্ঠ যিগৰাকীয়ে নাম পৰিৱেশন কৰি আছে থিয় হৈ। বছৰত যিহেতু এনেকুৱা এটা অনুষ্ঠান এবাৰেই হয়, সেয়ে সকলো মানুহ নাম বুলিলে সকলো ওলাই আহে শুনিবলৈ, আৰু খুব আনন্দও কৰে, ফূৰ্তিও কৰে। এইজনী মোৰ মৰমৰ হাতী পোৱালি। এইফালে আছে আমাৰ ভণ্টিসকল। ভাগৰ লাগিছে হেনো, মনে মনে বহি আছে। নামৰ মাজতে মই আকৌ বাহিৰৰ ফালে ওলাই আহিলোঁ দোকানবোৰলৈ বুলি। এইজনী মোৰ সম্পৰ্কীয় মামী হয়। মামীতকৈ বেছি তেওঁৰ লগত বন্ধুত্বহে বেছি মোৰ দেই। তাৰপিছতে তাৰ পৰা অলপ লেকচাৰ দিলোঁ। মামীৰ ওচৰত বহি থাকোঁতে আকৌ আমাৰ নামৰ তালে তালে আমাৰ নাচনীসকলে নাচিছে। এই মোৰ ভণ্টিসকল। এনেকৈয়ে ফূৰ্তি কৰা হয়। এয়াই আৰু গাঁৱৰ আনন্দ।
এইফালে এগৰাকী মোৰ বান্ধৱী দোকান দিছে, এইফালে পূৰা মোবাইলত ব্যস্ত। মই ইমান চিঞৰিছোঁ, তেওঁ ক'বই নোৱাৰে। ভাবিলোঁ তাইৰ দোকানতে চাওমিন অলপ খাই লওঁ। তাই ধুনীয়াকৈ চাওমিন বনাই দিছে, খুব খাবলৈ মন গৈ আছিলে, খালোঁ। বহি বহি আমনি লগা, তেনেকৈ আৰু চব প্ৰায় নিজৰ মানুহৰে দোকান আছে, সেয়ে দোকানে দোকানে সোমাই ফুৰিছোঁ। এইফালে বৌ দোকান আহি পালোঁ এতিয়া। ইয়াৰ পিছদিনাখন নৱমী পূজা। নৱমী বুলিকে মৃত্যুঞ্জয় মন্দিৰলৈ গৈছিলোঁ, যিহেতু মন্দিৰভাগ ওচৰতেই আছে। গৈ দেখিলোঁ যে পূজাত প্ৰায় মানুহ কম, ৰাতি হয় যদিও মই গম নাপাওঁ। পিছে ইয়াত চাকি বন্তি দিলোঁ। দিয়াৰ পিছত আমি নগাঁৱলৈ বুলি ওলাই গ'লোঁ। ব্যস্ত হৈ থকাৰ বাবে প্ৰায় মই নগাঁৱলৈ আহিবলৈই নাপাওঁ, সেইবাৰ প্ৰথম বুলি ক'ব লাগিব। ইমান ভোক লাগিছিল, সেয়ে গৈ পেলাই প্ৰথমে খোৱাতহে ব্যস্ত হ'লোঁ। আৰু বিচাৰি বিচাৰি যিটো জেগা পালোঁ, ইমান ধুনীয়া লাগিল বাহিৰৰ পৰাই চাবলৈ। সোমাই গ'লোঁ, গৈ দেখিলোঁ যে তাৰ ভিতৰৰ পৰিৱেশ খুব ধুনীয়া। নামটো কেলেণ্ডুলা। চাওকচোন ইয়াৰ ভিতৰৰ সৌন্দৰ্যখিনি। বহুত সৰু জেগা যদিও ইমান ধুনীয়াকৈ সজাই ৰাখিছে, ধুনীয়া ডেক'ৰেশ্যন কৰিছে কিন্তু দেই। কিবা এটা খাই মেলি ওলাই আমি আকৌ ITI পূজা বুলি ওলাই গ'লোঁ। ইফালে জাহাজৰ মাত আহি আছে। ITIত যে এবাৰ টাইটানিক জাহাজ বনাইছে বুলি সকলোৱে গম পাইছেই। আমি যেতিয়া গৈ পাইছোঁ তেতিয়া প্ৰায় মানুহ কম আছিলে, সেইবাবে ভিতৰলৈ সোমাই গ'লোঁ। নহ'লেতো ভিৰৰ মাজত মোৰ অৱস্থা বেয়া হৈ যায় দেই। ভিৰ কম আছিল বুলি ভিতৰলৈ সোমাই গ'লোঁ। এয়া মা দুৰ্গাৰ প্ৰতিমা, আৰু এয়া যিমান পাৰোঁ আপোনালোকক ভিতৰৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বেছি ডাঙৰ নহয়, ভিতৰত সৰু যদিও কিন্তু খৰচ বহুত কৰিছে ডেক'ৰেশ্যন কৰোঁতে। ধুনীয়া লাগিছে দেখিবলৈ, লাইটিংবোৰো ভাল লাগিছে। তাৰপিছতে নগাঁও বেংগলী সন্মিলনী পূজালৈ গ'লোঁ। বেলেগ এটা দৃশ্য সাজি উলিয়াইছিলে, সাগৰৰ দৃশ্য। সম্পূৰ্ণ বাহিৰৰ ফালে এখন ধুনীয়া ডাঙৰ সাগৰ, আৰু ইয়াৰ ভিতৰততো বহুত মানুহ, পিছে মই ভিতৰত সোমাব নোৱাৰিলোঁ, ইমান ভিৰ। এইফালে ভণ্টিহঁতক লগ পালোঁ, আমাৰ ঘৰৰ ওচৰৰে। তাই একদম ধুনীয়াকৈ সোমা এটা দি দিছে। আৰু ইয়াত চাওকচোন সাগৰৰ পৰিৱেশ। আৰু পূজা মণ্ডপটোৰ ভিতৰত সাগৰৰ দৃশ্য সজাই তুলিছিলে। সাগৰৰ তলিত যি দৃশ্য থাকে তাৰ পৰা ওলাই আহে। আমি পুৰণি গুদাম গড়মূৰৰ পূজা ভাগলৈ গ'লোঁ। পিছে ইয়াত বেছি সময় নৰলোঁ, যিহেতু বহুত দেৰি হৈ গৈছিলে আৰু ঘৰলৈ আহিব লাগে। কিন্তু যিমান পাৰোঁ আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। পিছে ইয়াত ঘূৰা নহ'ল, খালি মন্দিৰ ভাগলৈহে গ'লোঁ। এইফালে গাঁৱৰ ঘৰলৈ নগ'লে এতিয়া হাতী ওলাব সন্ধিয়া হৈ যোৱাৰ পিছত। আৰু এয়া আছিল দশমী দিনাৰ দৃশ্য আমাৰ গাঁৱৰ। দশমীৰ দিনা আমাৰ গাঁৱত কিমান আনন্দ কৰা হয়, কেনেকৈ ফূৰ্তি কৰা হয়, মাক কেনেকৈ বিদায় দিয়া হয়, তাৰে দৃশ্য দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু এইফালে আমাৰ ছোৱালীসকলে ধুনীয়াকৈ সাজি কাচি চাদৰ মেখেলা পিন্ধি ওলাই আহিছে। এইফালে ঢাক বজাই আছে। ঢাকৰ মাত শুনিলেই মোৰ কিবা নাচো নাচো লাগে। প্ৰত্যেক বছৰে মই পূজাত আৰতি কৰোঁ, কিন্তু এইবাৰ কৰিবলৈ নাপালোঁ, তাৰ বাবে বহুত বেয়া লাগিছিলে। এইফালে মাক গাড়ীত উঠাই থকা হৈছে। সময়খিনি বৰ দুখৰ হৈ পৰে। বছৰটোত যিহেতু এবাৰেই আহে, 4 দিনৰ কাৰণে, গোটেই বছৰটোৰ কাৰণে মন গুচি যায়গৈ, বহুত দুখ লাগে। আৰু এনেকৈ আমাৰ গাঁৱৰ মানুহসকলে মাক কইনা বিদায় দিয়াৰ দৰে আগবঢ়াই দিয়ে, লগতে ফূৰ্তিও কৰে, আৰু লগতে ময়োতো খুব ফূৰ্তি কৰিছোঁ। ছোৱালীসকলে এইফালে ধূনা লৈ আগত গৈ আছে, আৰু আমি পিছত নাচি নাচি গৈ আছোঁ। সকলো গাঁৱৰ মানুহ একগোট হৈ ওলাই আহিছে। মাক নিজৰ ছোৱালীৰ দৰে, নিজৰ জীয়ৰীৰ দৰে, কইনা বিদায় দিয়াৰ দৰে আগবঢ়াইছে। এনেকৈয়ে সকলো গাঁওবাসীয়ে মিলি মাক আগবঢ়াই দিয়ে, আৰু সকলোৰে পদূলিয়ে ধূপ চাকি লৈ মাক প্ৰাৰ্থনা কৰে বছৰটোৰ বাবে। তাৰপিছত গাড়ীত উঠাই মাক গাঁৱত চাৰিওফালে এপাক ঘূৰাই। ইয়াৰ পাছত দেৱী বিসৰ্জন দিবৰ বাবে চাপানালা কুণ্ড অৰ্থাৎ চম্পাৱতী নৈলৈ লৈ যোৱা হয়। আমাৰ প্ৰত্যেক বছৰে তাতেই চম্পাৱতী নৈতে দেৱী মাক বিসৰ্জন দিয়া হয়। ইমানখিনিতে মাক বিদায় দি ময়ো চাপানালালৈ বুলি ওলালোঁ। এতিয়া মই ভতিজাকেইজনীৰ সৈতে চাপানালালৈ বুলি ওলাই আহিলোঁ। এয়া চাপানালাত, ইয়াত অলপ পিছতে মানুহ বহুত ভিৰ হৈ যাব। আহিয়ে কি গতি হ'ল চাওকচোন, চেণ্ডেলপাত ছিঙিলে। আকৌ লগত নতুন চেণ্ডেল ল'ব লগা হ'ল। ইয়াৰ পিছতে আমাৰ বা দোকান আছিল, বা দোকানত সোমালোঁ। তাতে ভাটৌ আছিল, বাহঁতৰ ভাটৌটোক লৈ আহিছিলে, ঘৰত কোনো নাই বাবে। তাৰপিছত তাৰ লগতে অলপ সময় ধেমালি কৰি থাকিলোঁ। চাওকচোন ভাটৌটো ইমান ধুনীয়াকৈ
খেলি আছে আৰু মই মাতাৰ লগে লগে হাতত উঠি ওপৰলৈ উঠিহে আহিলে, মোৰ বাহুত আহি উঠিছেহি। তাৰপিছত তাৰ লগত মই খেলি থাকিলোঁ, কথা পাতিছোঁ। সি ভালকৈ মাত পতা নাই যদিও সি কি ধুনীয়াকৈ মৰম কৰে আৰু আঙুলিকেইটা কামুৰি দিয়ে। বহুত সময় মোৰ লগতেই খেলি থাকিলে, লগতে ভতিজাজনী তাইৰ লগতো খেলিলে। তেনেকুৱাতে তাত আমাৰ গাঁৱৰ মানুহসকল গৈ পালে বাহঁতৰ দোকানত। তাৰপিছত বাই ভিনদেউৱে সকলোৰ কাৰণে চাহ যোগাৰ কৰিলে, চাহ জেলেপি। পূজা বুলিলেতো আৰু জেলেপি মেইন। সকলোৱে চাহ মিঠাই খোৱাৰ পিছত বাহঁতৰ দোকানৰ পৰা ওলাই আহিল আৰু ময়ো ওলাই আহিলোঁ। অহাৰ পিছত সেইফালে 2-এটা বজাৰ কৰিলোঁ। আমাৰ টিকলা এটা আছে ঘৰত, টিকলাটোৰ কাৰণে জেনুকা এটা ল'লোঁ, ভাইটিৰ কাৰণে গাড়ী, তেনেকৈ কিবাকিবি ল'লোঁ। লোৱাৰ পিছত ভতিজাজনীয়ে কৈছে, তুমি এবাৰো ভিডিঅ'টো উঠা নাই, মই তোমাক উঠাই দিওঁ ৰ'বা কৈ তাই মোক কেমেৰাত আনিছে। তেনেকুৱাতে আমাৰ গাঁৱৰ মা দুৰ্গাক লৈ যোৱা গাড়ীখন চাপানালা গৈ পালে আৰু চাৰিওফালে এপাক ঘূৰালে। তাৰপিছত আমি সকলো একলগ হ'লোঁ। লগে সকলোৱে মা দুৰ্গাৰ লগতেই মাক বিসৰ্জন দিয়া ঠাইলৈ গৈছোঁ। এইফালে এয়া মা, ভতিজা, বাহঁত আৰু মামী, ভাইটি ভণ্টিসকল সকলো আছোঁ। এতিয়া মাৰ পিছে পিছে আমিও সকলোৱে একগোট হৈ একেলগে গৈ আছোঁ। এয়া আহি আমি মাক বিসৰ্জন দিয়া ঠাই পালোহি আৰু ইয়াতে সকলোৱে ধূনাৰ মলা লৈ অলপ ফূৰ্তিও কৰিছে, ঢাক বজাইছে আৰু সকলো মানুহ আহি সেইখিনিতে গোট খাইছে। আৰু সঁচাকৈ এই সময়খনত বৰ দুখ লাগিছিল। বছৰটোত দুৰ্গা পূজা এবাৰেই আহে, কিছুদিনৰ বাবে। পূজা বুলিলে মানুহৰ গাত তত নাইকিয়া হৈ যায়। বহুত ব্যস্ততা হয়, কোনোবাই কাপোৰ কিনিব, কোনোবাই ক'ত ঘূৰিব ফুৰিব, তেনেকুৱাবোৰ প্লেনিং কৰা হয়। লগতে ওচৰ চুবুৰীয়া, পৰিয়ালৰ মিতিৰ কুটুম বা বন্ধু বান্ধৱীসকলক লগ পোৱা হয়। এয়া মাক এনেদৰেই বিসৰ্জন দিয়া হ'ল। যি কি নহওক, এয়াইতো নিয়ম। মায়ে যেন গোটেই বছৰটোৰ বাবে সকলোৰে মংগল কৰে, ভাল কৰে, কুশলে ৰাখক সকলোকে। আৰু এই ভিডিঅ'টি মই এনেকৈ স্মৃতি হিচাপে সাজি তোলোঁ, কিয়নো সময় ৰৈ নাথাকে। পাছত সকলোকে এনেকৈ বা লগ পাওঁ নে নাপাওঁ। আজিৰ ভিডিঅ'টি এনেকৈয়ে সামৰণি কৰিলোঁ। ধন্যবাদ।